হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই বুবুৱে আপোনালোকক সকলোকে প্ৰথমেই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ লখিমপুৰ জিলাৰ কেৰাচঘাট সৃষ্টিৰ উদ্যোগত আঞ্চলিক ৰাইজৰ সহযোগত আয়োজন কৰা সদৌ অসম ভাওনা সমাৰোহলৈ। 5 দিনীয়া বৃহৎ কাৰ্যসূচীৰ আয়োজন কৰা আজিৰ ভাওনা প্ৰতিযোগিতাৰ প্ৰথমখন নাটক হৰিচন্দ্ৰ উপাখ্যান পৰিৱেশন কৰিলে চক্ৰপাণী সমন্বয় সাংস্কৃতিক গোষ্ঠী বিচাবুৰী। আহি পোৱা দেৰি হোৱাৰ বাবে প্ৰথমখন নাটক উপভোগ কৰিবলৈ নাপালোঁ। আজিৰ দ্বিতীয়খন নাটক হংসধ্বজৰ কৃষ্ণ দৰ্শন সুধনবাৰ মুক্তিলাভ পৰিৱেশন কৰিছে যোৰহাটৰ গোপালদেৱ সমন্বয় শিল্পী সমাজে। খুব সুন্দৰ আৰু নিয়াৰিকৈ আয়োজন কৰা সমাৰোহভাগীৰ বাবে আজিৰ লখিমপুৰ জিলাৰ এই কেৰাচঘাট সমন্বয় ক্ষেত্ৰ মানুহৰ সাগৰলৈ ৰূপান্তৰিত হৈছে। সকলো দৰ্শক আৰু অতিথিক সুন্দৰভাৱে আৰু ভক্তিভাৱে আতিথ্য কৰাৰ বাবে আয়োজক সমিতিক এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিখুঁত অভিনয়, সুন্দৰ সংলাপ আৰু সুন্দৰ কলা কৌশলেৰে প্ৰদৰ্শন কৰা যোৰহাট লাহদৈগড়ৰ গোপালদেৱ শিল্পী সমাজৰ এই নাটভাগ চাই বৰ ভাল লাগিল। আপোনালোকক মোৰ চেনেলৰ জৰিয়তে ভাওনাৰ আৰু কিছু দৃশ্য দেখুৱাম, পিছত দেখুৱাম, আকৌ লগ পাম। আজিলৈ আহোঁ।